নমস্কাৰ মই মধুস্মিতা মোৰ ইউটিউব চেনেল আত্মহস্তলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনালো আজিৰ ভিডিঅ'টোত লৈ আহিছো 30 মোষ্ট ইম্পৰ্টেন্ট কাৰেন্ট এফেয়াৰ্স 7 to 20 মে 2021 যিকেটা আপকামিং কম্পিটিটিভ এক্সামৰ বাবে খুবই ইম্পৰ্টেন্ট হ'ব পাৰে গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব আহকচোন ভিডিঅ'টো ষ্টাৰ্ট কৰো আজি ভিডিঅ'ৰ প্ৰথমটো প্ৰশ্ন হু হেজ বিন অনাৰ্ড উইথ ইউনেস্কো ৱৰ্ল্ড প্ৰেছ ফ্ৰীডম প্ৰাইজ 2021 ইউনেস্কো বিশ্ব প্ৰেছ স্বাধীনতা পুৰস্কাৰ 2021 ৰ দ্বাৰা কাক সন্মানিত কৰা হৈছে উত্তৰটো হৈছে অপচন বি মাৰিয়া ৰেছা Next, question number 2. Who has become the administrator of NASA? NASAৰ প্ৰশাসক হিচাপে বৰ্তমান কাক জনা যায় উত্তৰটো হৈছে অপচন বি বিল নেলছন Next, question number 3. Which state has launched the free স্বাস্থ্য আহাৰ যোজনা for COVID patients? যিসকল COVID-19 ৰ ৰোগী হয় তেখেতলোকৰ বাবে কোনখন ৰাজ্যই ফ্ৰী স্বাস্থ্য আহাৰ যোজনা আৰম্ভ কৰিছে উত্তৰটো হৈছে অপচন এ মধ্যপ্ৰদেশ Next, question number 4. Which state has started an online portal to provide oxygen for home isolation যিসকল ব্যক্তি হোম আইসোলেশনত আছে তেওঁলোকৰ বাবে কোনখন ৰাজ্য বা ইউনিয়ন টেৰিটৰিয়ে এটা অনলাইন পৰ্টেল ষ্টাৰ্ট কৰিছে যাৰ দ্বাৰা তেওঁলোকক অক্সিজেন প্ৰভাইড কৰা হ'ব উত্তৰটো হৈছে অপচন বি দিল্লী নেক্সট কোৱেশ্চন নম্বৰ 5 ইন হুইচ ষ্টেট এ নিউ ভেৰিয়েন্ট অফ কৰোনা ভাইৰাছ N440K has been found for the first time কোনখন ৰাজ্যত পুনৰ প্ৰথমবাৰৰ বাবে কৰোনা ভাইৰাছৰ এটা নতুন যেটো ভেৰিয়েন্ট N440K বিচাৰি পোৱা গৈছিল উত্তৰটো হৈছে অপচন এ অন্ধ্ৰ প্ৰদেশ নেক্সট কোৱেশ্চন নম্বৰ 6 which state government has launched মুখ্যমন্ত্ৰী কোভিড উপচাৰ যোজনা কোনখন ৰাজ্য চৰকাৰে মুখ্যমন্ত্ৰী কোভিড উপচাৰ যোজনা লঞ্চ কৰিছে বা আৰম্ভ কৰিছে উত্তৰটো হৈছে অপচন এ মধ্যপ্ৰদেশ কোৱেশ্চন নম্বৰ 7 which state government has launched an ayurvedic telemedical facility for covid patients কোনখন ৰাজ্য চৰকাৰে যিসকল কোভিড পেশেন্টস আছে তেওঁলোকৰ বাবে আয়ুৰ্বেদিক টেলিমেডিকেল ফেসিলিটি উপলব্ধ কৰিছে বা আৰম্ভ কৰিছে উত্তৰটো হৈছে অপচন এ হৰিয়ানা নেক্সট কোৱেশ্চন নম্বৰ 8 which state has launched the মুখ্যমন্ত্ৰী সেৱা সংকল্প হেল্পলাইন 1100 কোনখন ৰাজ্য চৰকাৰে মুখ্যমন্ত্ৰী সেৱা সংকল্প হেল্পলাইন 1100 আৰম্ভ কৰিছে বা উদ্বোধন কৰিছে উত্তৰটো হৈছে অপচন বি হিমাচল প্ৰদেশ কোৱেশ্চন নম্বৰ 9 which state government announced the Manoj Das International Literary Award কোনখন ৰাজ্য চৰকাৰে মনোজ দাস আন্তঃৰাষ্ট্ৰীয় সাহিত্যিক বঁটা ঘোষণা কৰিছে উত্তৰটো হৈছে অপচন এ ওড়িশা নেক্সট কোৱেশ্চন নম্বৰ 10 who has become the world's first climber who climbed Mount Everest for the 25th times বিশ্বৰ প্ৰথম গৰাকী পৰ্বত আৰোহণকাৰীৰ নাম কি যিয়ে 25তম বাৰলৈ মাউন্ট এভাৰেষ্টত আৰোহণ কৰিছে উত্তৰটো হৈছে অপচন এ ৰামি ৰিতা শ্বেৰপা নেক্সট কোৱেশ্চন নম্বৰ 11 which country has succeeded in making a single dose COVID-19 vaccine কোনখন দেশে একমাত্ৰ ডোজৰ COVID-19 ভ্যাকচিন আৱিষ্কাৰ কৰিবলৈ সক্ষম হ'ল উত্তৰটো হৈছে অপচন বি ৰাছিয়া কোৱেশ্চন নম্বৰ 12 which state became the first state to launch the flood reporting and information management system কোনখন ৰাজ্য প্ৰথম ৰাজ্য হৈছে যিয়ে flood reporting and information management system যাক চমুকৈ FRIMS বুলি জনা যায় লঞ্চ কৰিছে বা উদ্বোধন কৰিছে উত্তৰটো হৈছে অপচন সি আসাম আৰু এই সিস্টেমটো 15 মেৰ পৰা 15 অক্টোবৰলৈকে ৰেগুলাৰ কাৰ্যকৰী হৈ থাকিব নেক্সট কোৱেশ্চন নম্বৰ 13 a report titled connected commerce has released by which governmental agency কোনটো চৰকাৰী সংস্থাই connected commerce নামৰ ৰিপৰ্টটো মুকলি কৰিছে উত্তৰটো হৈছে অপচন এ নীতি আয়োগ নেক্সট কোৱেশ্চন নম্বৰ 14 who was appointed as the new chairman and managing director of Bharat Petroleum Corporation Limited ভাৰত পেট্ৰলিয়াম কৰ্পোৰেচন লিমিটেডৰ নতুন চেয়াৰম্যান আৰু মেনেজিং ডাইৰেক্টৰ হিচাপে কাক এপইন্ট কৰা হৈছে বা নিযুক্তি প্ৰদান কৰা হৈছে উত্তৰটো হৈছে অপচন এ অৰুণ কুমাৰ সিং নেক্সট কোৱেশ্চন নম্বৰ 15 মিশন হোসলা has launched by which state's police to help COVID-19 patients যিসকল COVID-19 ৰ ৰোগী আছে তেখেতসকলক সহায় কৰিবৰ বাবে কোনখন ৰাজ্যৰ পুলিচে মিশন হোসলা লঞ্চ কৰিছে বা আৰম্ভ কৰিছে উত্তৰটো হৈছে অপচন সি উত্তৰাখণ্ড নেক্সট কোৱেশ্চন নম্বৰ 16 who has developed Atman artificial
artificial intelligence technique for detecting COVID-19 in X-rays. X-ray COVID-19 অনুসন্ধান কৰিবৰ বাবে বা ডিটেক্ট কৰিবৰ বাবে কোনে আত্মান artificial intelligence টেকনিকটো ডেভেলপ কৰিছে বা বিকাশ কৰিছে উত্তৰটো হৈছে অপচন বি DRDO আৰু এই DRDOৰ ফুল ফৰ্ম হৈছে Defense Research and Development Organization. Question number 17. In which country COVID-19 double mutant B1617 was first detected? কোনখন দেশত COVID-19ৰ যে ডাবল মিউটেন্ট B1617 প্ৰথমে চিনাক্ত কৰা হৈছিল উত্তৰটো হৈছে অপচন এ ইণ্ডিয়া. নেক্সট question number 18. Who has become the new speaker of Tamil Nadu Legislative Assembly? তামিলনাডু বিধানসভাৰ নতুন অধ্যক্ষ কোন হল উত্তৰটো হৈছে অপচন এ এম আপভু. নেক্সট question number 19. Which agency has won the Green Urja Award 2021? গ্ৰীণ উৰ্জা বঁটা 2021 কোনটো সংস্থাই লাভ কৰিবলৈ বা জয়ী হ'বলৈ সক্ষম হ'ল উত্তৰটো হৈছে অপচন ডি IREDA আৰু এই IREDA এৰ ফুল ফৰ্ম হৈছে ইণ্ডিয়ান ৰিনিউৱেবল এনাৰ্জি ডেভেলপমেণ্ট এজেন্সি লিমিটেড. Question number 20. Together for India initiative has launched by which organization? কোনটো সংস্থাই Together for India নামৰ যেটো ইনিচিয়েটিভ বা পদক্ষেপ আৰম্ভ কৰিছে উত্তৰটো হৈছে অপচন সি WHO অৰ্থাৎ World Health Organization যাক আমি বিশ্ব স্বাস্থ্য সংস্থা হিচাপেও জানো. ইয়াৰ মূলতে হ'ল COVID-19ৰ বাবে ভাৰতে যি দ্ৰুত হাৰত সমস্যাৰ সন্মুখীন হৈ আহিছে সেই ক্ষেত্ৰত যাতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ পৰা World Health Organizationে ভাৰতক সহায় কৰিব পাৰে. Next question number 21. Government extends a gap between two doses of Covishield to how many weeks? Covishield নামৰ যেটো COVID-19ৰ ভ্যাকচিন আছে সেই ভ্যাকচিনটোৰ দুটা ডজেজৰ মাজত কিমান সপ্তাহৰ গ্যাপ থাকিব লাগে বুলি ভাৰত চৰকাৰে ঘোষণা কৰিছে উত্তৰটো হৈছে অপচন সি 12 to 16 weeks অৰ্থাৎ 12 পৰা 16 সপ্তাহৰ গ্যাপ থাকিব লাগে বুলি ভাৰত চৰকাৰে কৈছে. নেক্সট question number 22. As part Samudra Setu 2, which ship was brought medical oxygen from Qatar to Mumbai? Samudra Setu 2ৰ অংশ হিচাপে কোনখন জাহাজে মেডিকেল অক্সিজেন কাটাৰৰ পৰা মুম্বাইলৈ লৈ আহিছে উত্তৰটো হৈছে অপচন এ INS Tarkas. Question number 23. For distributing free meals, which state started আহাৰ initiative? বিনামূলীয়া খাদ্য বিতৰণৰ বাবে কোনখন ৰাজ্যই আহাৰ ইনিচিয়েটিভ বা পদক্ষেপ আৰম্ভ কৰিছে উত্তৰটো হৈছে অপচন এ আসাম. Next question number 24. Which state government announced the free education for those children who lost their parents due to COVID-19? COVID-19ৰ বাবে যিসকল শিশুৱে তেওঁলোকৰ অভিভাৱকক হেৰুৱালে সেই শিশুসকলৰ বিনামূলীয়া শিক্ষাৰ বাবে কোনখন ৰাজ্য চৰকাৰে ঘোষণা কৰিছে উত্তৰটো হৈছে অপচন সি ছত্তীশগড়. Next, question number 25. Who has been appointed as the new UN humanitarian chief? ৰাষ্ট্ৰসংঘৰ মুখ্য লোকহিতৈষী হিচাপে নতুনকৈ কাক নিযুক্তি প্ৰদান কৰা হৈছে উত্তৰটো হৈছে অপচন এ মাৰ্টিন গ্ৰিফিথছ. Next, question number 26. Which state has launched My Village Corona Free Village campaign? কোনখন ৰাজ্য চৰকাৰে মোৰ গাঁও কৰোনা মুক্ত গাঁও অভিযান আৰম্ভ কৰিছে উত্তৰটো হৈছে অপচন এ গুজৰাট. Next, question number 27. Recently, which country has announced the establishment of a dividing line on Mount Everest to protect against COVID-19? COVID-19ৰ বিৰুদ্ধে সুৰক্ষা পাবলৈ কোনখন দেশে মাউণ্ট এভাৰেষ্টত ডিভাইডিং লাইন প্ৰতিষ্ঠা কৰা বা এষ্টাব্লিছ কৰাৰ ঘোষণা কৰিছে উত্তৰটো হৈছে অপচন এ চাইনা. Next, question number 28. Recently, who created an oxygen concentrator named Breathing বা শ্বাস নামেৰে ৰিসেন্টলি বা অলপতে কোনে অক্সিজেন কনচেন্ট্ৰেটৰ এটা ক্ৰিয়েট কৰিছে বা সৃষ্টি কৰিছে উত্তৰটো হৈছে অপচন বি ইছৰো. Next, question number 29. Which state has launched the Chief Minister COVID Treatment Scheme? কোনখন ৰাজ্য চৰকাৰে মুখ্যমন্ত্ৰী কোভিড চিকিৎসা আঁচনি আৰম্ভ কৰিছে উত্তৰটো হৈছে অপচন সি মধ্যপ্ৰদেশ. এতিয়া আহিছো ভিডিঅটোৰ একেবাৰে শেষৰটো প্ৰশ্নলৈ. Question number 30. When is International Nurse Day celebrated? কেতিয়া আন্তঃৰাষ্ট্ৰীয় নাৰ্ছ দিৱস উদযাপন কৰা হয় উত্তৰটো হৈছে অপচন সি 12 মে আৰু এইবাৰৰ থিমটো বা মূল বিষয়টো আছিল নাৰ্ছেছ এ ভইচ টু লিড এ ভিজন ফৰ ফিউচাৰ হেল্থ কেয়াৰ. গতিকে আজিৰ ভিডিঅ'টো ইমানেই. আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে থেংক ইউ ছ' মাছ. আৰু আপুনি যদি মোৰ চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব যাতে মই আপলোড কৰা প্ৰত্যেকটো ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে আগতীয়াকৈ পায়. ধন্যবাদ.